आश्रमेर पढ़ाओ सौभाग्य आश्रमेर पढ़ाओ सौभाग्य कारण की जगतर प्रति स्वयं लक्ष्मी और नारायण एकेलगे लगे दर्शन हे विश्वब्रह्मांडर कलाकी हे पढ़ाओ करुणामयी जगत जननी उभय शरण এই দিনহি নারদর পদহস্য প্রণাম প্রভু পদহস্য প্রণাম তোমার আগমন পবিত্র বলি বৈকুণ্ঠ কিন্তু দেবলি জানিব পারো না তোমার হঠাৎ আগমনের উদ্দেশ্য নারায়ণ উদ্দেশ্য নারায়ণ স্বয়ং কি জগতের প্রতি জনার্দনক আজি মই কব লাগে এই বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য হে দয়াম উদ্দেশ্য অতিকে মহা আপোনালোক দুইলাকি পথ পূৰ্ণ হ'ল নাটৰ সেই কবিতা কিন্তু তুমি গলাকে দেবলি ব্যক্ত করা মনৰ অভিলাষ চলনা চলনাকাৰী নিশ্চয় চলনাৰ মাৰ্গ এই মই আজি জানিব লাগিছিল কিন্তু হে দয়াম এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা
শক্তি মোৰ একেবাৰেই অভাৱ তথাপিতো সেই জনাৰ্দন এটি কথা কওঁ শুনক জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয় আৰু বিজয় এই বৈকুণ্ঠ ধাম ত্যাগ কৰি মৰ্ত্যৰ অভিমুখে কৰিলে গম জানিব পাৰোঁনে ইয়াৰ কাৰণ দেৱৰীষি প্ৰভু মোৰ এই পাৰিষদ জয় আৰু বিজয় চাৰি সিদ্ধৰ দ্বাৰা মই দিয়ালো লক্ষ্মী দেৱীয়ে এক মালাধাৰী কৰিছিল অৰ্পণ সেই মালাধাৰী অহংকাৰত মত্ত হৈ জয় বিজয়ে গোপনে কৰিলে প্ৰভু তাৰে প্ৰতিশোধ হিচাপে তেওঁলোকে ভুল কৰিলে মৰ্ত্যতে তিনি জনম পুনৰ তিনি জনম লাভ কৰি বৈকুণ্ঠত পুনৰ কৰিম নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু পুনৰ ঘূৰি নাহিব জানো জয় বিজয় এই বৈকুণ্ঠ ধামলৈ নিশ্চয় আহিব লাগিব প্ৰভু মৰ্ত্যত এবাৰ এবাৰ কৰি তিনি জন্ম লাভ কৰি পুনৰ আহিব দুয়ো এই স্থানলৈ দীনবন্ধু নারায়ণ মই প্রাণ গোপাল দীনবন্ধু নারায়ণ মহিমাময় দীনবন্ধু হে হরি তোমার কি অপূর্ব লীলা প্রভু তোমার লীলা বুঝিবই এই জগতৰ কাম শক্তি নাই বাৰ্গিতা বাৰ্গী মা উভয় শৰণত পূৰ্ণ সময় জনাই প্ৰণাম এওঁলোকে নিজ কৰ্তব্যৰ হেতু সমগ্ৰ সন্তা বৈকুণ্ঠের